হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে। মোৰো ভাল। ধ্ৰুৱ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আৰু মোৰ লগতো গৈছোঁ আমাৰ ঘৰৰ ওচৰতে থকা অসম কৃষি বিশ্ববিদ্যালয়খন দেখাবলৈ। বহুত দিনৰ পৰা আপোনালোকক দেখাম বুলিকৈ দেখাব পৰা নাছিলোঁ। তাকে আজি ছানডে বুলি অকণমান ফুৰিবলৈ যাওঁ, আপোনালোককো তাৰ পৰিৱেশটো দেখাম। আপোনালোকক গোটেই ভিতৰৰ যিমান পাৰোঁ সিমানখিনি দেখাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই দিব আৰু পৰিৱেশটো কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব নাপাহৰিব। ব'লক তেন্তে। এইখন হৈছে পুলিচ ৰিজাৰ্ভ। পুলিচ ৰিজাৰ্ভৰ ছাইডত আৰু এটা ৰাস্তা আছে, আমাৰ ঘৰৰ পিনৰ পৰা আহিব পাৰে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিলৈ। এই দেখিছেনে, আপোনালোকক দেখাইছোঁ সেইটো ৰাস্তা। আৰু এইখন হৈছে মেইন গেট, এগ্ৰিকালচাৰ মেইন গেটখন। মেইন গেটত আমি এতিয়া সোমাই যাম। এইয়া সোমাই আহি দেখাইছোঁ আপোনালোকক, দেখিছেনে? এই মাজতে এয়া বনাই থৈছে এটা মূৰ্তি। এয়া দেখিছে, আপোনালোকক চাইডটো দেখাম আগলৈ গৈ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু পৰিৱেশটো কেনেকুৱা লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইবোৰ হৈছে অফিচ হয়। ইয়াতে আমাৰ দেউতা ছাইডতে ইয়াত অফিচতে চাকৰি কৰিছিলে আগতে। এইটো অফিচ। ইয়াতে সৰু সৰু স্কুল এখনো আছে দেই। এয়া দেখাইছোঁ আপোনালোকক ভিতৰলৈ। এইবিলাক আগলৈ লেচু গছ দেখিছেনে? আমি আগতে খুব পাৰি খালোঁ। কিমান ফূৰ্তি লাগে আগত আহিলে, সৰুতে বহুত ফূৰ্তি কৰিলোঁ এইবিলাক। এয়া দেখিছেনে, এইটো গাৰ্লছ হোষ্টেল হয়, এগ্ৰিকালচাৰ ভিতৰত। আগলৈ গৈ আছোঁ আপোনালোকক দেখাবলৈ। আৰু এই ঘৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নাপাহৰিব দেই। এইখন হৈছে কৃষিলয়া স্কুল। এই কৃষিলয়া স্কুলতে আমি পঢ়িছিলোঁ, মানে মই সৰুতে এইখনতে পঢ়িছিলোঁ। আপোনালোকক আগপিনৰ পৰাও দেখাম তাৰ পৰিৱেশটো। দেখিছেনে, এইখন স্কুলত পঢ়িছিলোঁ। এই স্কুলখন দেখি আগৰ সৰুকালৰ কথা মনত পৰি গৈছে। ইমান ধুনীয়া লাগিছিলে আহি ইয়াত। চাওক না, কেনেকুৱা লাগিছে স্কুলখন কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু ছাইডত ইয়াতে আমি খেলিছিলোঁ, আমলখি খাওঁ, শিলিখা খাওঁ আৰু বহুত ফূৰ্তি কৰিছিলোঁ। আৰু আমি এতিয়া আৰু এটা ছাইডত গৈ আছোঁ, আপোনালোকক দেখাম। তাত আপোনালোকৰ এইবিলাক ডাঙৰ ডাঙৰ ফিচাৰী আছে, দেখিছে নহয়? ইয়াত এগ্ৰিকালচাৰ ভিতৰত ফিচাৰী চাইডটো বহুত ডাঙৰ ডাঙৰ ফিচাৰী আছে। মাছো পোহে ইয়াত। আৰু এইপিনে আছে কোৱাৰ্টাৰবিলাক, যোনবিলাক কোৱাৰ্টাৰত মানুহ তাৰমানে থাকে, মানে এগ্ৰিকালচাৰত চাকৰি কৰা মানুহসকলক থাকিলেও এইবিলাক দেখিছে নহয়, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইবিলাক কোৱাৰ্টাৰ হয়। সেইবিলাক সকলো কোৱাৰ্টাৰ। আৰু আগলৈও আছে, বহুতখিনি কোৱাৰ্টাৰ আছে। এয়া দেখিছে নহয়। এইখন ইউনিভাৰ্চিটি অল আছামৰ ভিতৰত 1 নম্বৰ ইউনিভাৰ্চিটি। আপোনালোকৰ বহুত দূৰৰ পৰা, বাহিৰৰ পৰা ল'ৰা ছোৱালী আহি ইয়াত পঢ়ি আছেহি। আপোনাৰ ক'ত বুলি ক'ম এতিয়া, কলিকতা হওক, কৰ্ণাটক হওক, হায়দৰাবাদ হওক, বহুত দূৰৰ পৰা ষ্টুডেণ্ট আহি ইয়াত পঢ়ি আছেহি। আৰু স্কুল ষ্টুডেণ্টকো ফুৰাবলৈ আনে। আপোনালোকে যিবিলাকে আহিছে হয়নে নহয় কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু এটা বহুত ধুনীয়া ঠাইলৈ গৈ আছোঁ আপোনালোকক দেখাবলৈ। ঘৰকেইটা দেখাইছোঁ, দেখিছে নহয়? এইকেইটাত কেঁচু সাৰ কৰা হয়। আৰু আপোনালোকে যিকোনো সাৰ লাগে আপোনালোকে ইয়াত পাই যাব। আপোনালোকে নিওঁ বুলি ক'লে নিবহি পাৰিব সকলো ধৰণৰ সাৰ। এইটো এটা ডাঙৰ ফিচাৰী ছাইডতে বোট ৰখা হৈছে। আপোনালোকে বোট যদি চলাওঁ বুলি ক'লে চলাব পাৰিব। এয়া দেখিছে নহয়? আৰু এই ধুনীয়া পৰিৱেশটোৰ মাজত দেখাইছোঁ। এয়া লগতে আপোনালোকে চাহ তাহ খাওঁ বুলি ক'লে ওচৰতে কেণ্টিনো আছে। এয়া দেখিছে নহয়? আগলৈ এইবিলাক গাৰ্লছ হোষ্টেল আছে, তাৰপিছত কোৱাৰ্টাৰ বহুত আছে। আৰু হোষ্টেল মানে বইজ হোষ্টেল, গাৰ্লছ হোষ্টেল বহুতখিনি আছে। আৰু এয়া দেখিছে নহয়, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যিমান পাৰিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব নাপাহৰিব। আগলৈ গৈ দেখাম আপোনালোকক। আমাৰ ইয়াত আৰু এখন আছে ফিল্ড। আপুনি ইয়াতে অকণমান বহি ৰেষ্ট লৈছোঁ আমি অকণমান। দেখিছে নহয়? আৰু এই ফিচাৰীটোৰ মাজতে দেখিছে নহয়, এই শেৱালি হাঁহ বহি আছে। আপোনালোকক জুম কৰি দেখাইছোঁ চাওক। ক'ৰ পৰা আহিলে নাজানো, শেৱালি হাঁহ চাওক। এয়া শেৱালি হাঁহ জুম কৰি দেখাইছোঁ। শেৱালি হাঁহ জুম কৰি দেখাই দিছোঁ। শেৱালি হাঁহ দেখিছেনে? আমি ইয়াতে অলপমান ফটো চটো মাৰি দিলোঁ। তাৰপিছত ইয়াৰ অকণমান পৰিৱেশটো দেখাইছোঁ, দেখিছেনে? ইয়াতে ছাইডতে বাগানো আছে, দেখিছে নহয়? আপোনালোকৰ ডাঙৰীয়া ফিচাৰীটো। আপোনালোকে বুলি ক'লে আহিব পাৰে, ধুনীয়াকৈ ফটো চটো মাৰিব পাৰে। এয়া দেখিছে নহয়? পৰিৱেশটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নাপাহৰিব। এতিয়া দেখাব গৈ আছোঁ আপোনাৰ এগ্ৰিকালচাৰ ভিতৰত মেইন ডাঙৰ ফিল্ডখন। আৰু যিখন ফিল্ডত এতিয়া ষ্টুডেণ্টসকলে ফুটবল খেলি আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইয়া ফিল্ডখন দেখাব চেষ্টা কৰিছোঁ, দেখিছে নাই? ষ্টুডেণ্টবিলাকে এয়া ফুটবল খেলি আছে। দেখিছে নাই? এইয়া
আৰু ছাইডতে আপোনালোকে বহি মেলি চাওঁ বুলি ক'লে চাব পাৰিব। এইটো দেখিছেনে বহিবলৈ ধুনীয়াকৈ বনাই দিছে। এয়া আৰু যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ছাইডত এয়া আপোনালোকে এইবিলাক হোষ্টেল হয়। আৰু ছাইডত আপোনালোকে ভলীবল খেলো চলি থাকে। ভলীবলো সেইটো দেখাবলৈ চেষ্টা কৰিম। এইটো দেখিছেনে এই দূৰৰ পৰাই দেখাইছোঁ দেই, আমি ওচৰলৈ নগ'লোঁ। ইয়াত ভলীবল খেলে, এই দেখিছেনে ভলীবল খেলা। এয়া দেখিছেনে এয়া দূৰৰ পৰা দেখাইছোঁ। আৰু ওচৰতে জিম আছে। এইবিলাক বইজ হোষ্টেল হয়। এইবিলাক বইজ হোষ্টেল অকল দেই, এয়া বইজ হোষ্টেল হয়। গোটেইবিলাক বইজ হোষ্টেল। এইপিনে বইজ হোষ্টেল এয়া দেখিছেনে। আপোনালোকৰ যদি ওচৰে পাঁজৰে ল'ৰা ছোৱালী ইয়াত পঢ়ি আছেহি কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু এইখন হৈছে দূৰৰ পৰা আমি ওচৰৰ পৰা দেখাম। এইখন হৈছে এইটো কেনেকুৱা লাগিছে মূৰ্তিভাগ কমেণ্ট কৰি জনাবচোন। এইটো হৈছে এগ্ৰিকালচাৰৰ ভিতৰত মেইন ডাঙৰ কেণ্টিনখন। ষ্টুডেণ্টবিলাকে ইয়াতে খোৱা বোৱা কৰে দেখিছে ন। এইখন মেইন ডাঙৰ কেণ্টিন হয় দেই। এই সৰু দলংখন কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই। আৰু আপোনালোকে ইয়াতো ফটো চটো মাৰিব পাৰিব। ময়ো 2 কপিমান মাৰিলোঁ ইয়াতে দেই। আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আকৌ এটা নেক্সট ভিডিঅ'ত লগ দে। আজিলৈ বাই বাই।